চব লাগে কিন্তু আশা কৰাৰ মতে কোনোবা কিবা পায় নেকি কাৰো শান্তি নাই এখন পৰঠাৰ দাম 60 টাকা কিনকে খাম খবৰ হয়তো বলি দিব এইবিলাক চাগে এই বলিকেইটা দায় কিমান দাম আছে দুৰ্গা পূজা আহিলে আৰু দুৰ্গা পূজা গুচি গ'ল কিন্তু কথাটো হ'ল কি স্মৃতিবোৰ থাকি গ'ল পূজাৰ দৰে দুৰ্গা পূজাৰ দৰে আমাৰ জীৱনটো আমাৰো এই জীৱনটোত 7 দিন যে আমি জন্ম পালোঁ 7 দিনত চব লাগে যেনেকৈ পূজা এখনত আমাৰ চব লাগে দুৰ্গা পূজাত যে কাপোৰ ল'ম গাড়ী ল'ম মটৰ ল'ম চব লাগে কিন্তু নিজৰ জেগাত যাব লাগিব ধুনীয়াকৈ চলি থাকক টেনশ্যন নাই জীৱনটোত চব লাগে জীৱনত চব লাগে কিন্তু আশা কৰাৰ মতে কোনোবা কিবা পায় নেকি কাৰো শান্তি নাই গতিকে আজিৰ বিষয়বস্তুটো হৈছে বেলেগ আজি মই সৰুৰ পৰা ইচ্ছা আছিল বেলচৰ মন্দিৰত দুৰ্গা পূজা চাম বুলি গতিকে যোৱাকালি মই গ'লোঁ গৈ কিনো দেখুৱাব পাৰোঁ বা কিনো চালোঁ তাকে অলপ দেখুৱাম বুলি ভাবিছোঁ গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আমি এতিয়া বেলচৰৰ ভুলতে এইটো ক্লিপ সোমাই গ'ল ৰ'ব বেলচৰৰ ক্লিপটো উলিয়াইছোঁ পাই গৈছোঁ এইখন বেলচৰ পূজাৰ গেট আৰু গাড়ী মটৰ যাব দিয়া নাই আমি খোজকাঢ়ি যাই আছোঁ মোটামুটি কিমান যাব লাগে নাজানো যাই পালে আপোনালোকক দেখুৱাবলৈ সক্ষম হ'ম একদম পূজা লগা নাই পইচা পাতি নাই কি ক'বৰ উপায় নাই দিন বেয়া হৈছে এওঁলোকেও খোজকাঢ়ি আৰু বহুত দূৰ আহিলে একদম এই চাক টোপলালৈ ঘৰত ঘূৰিলাকে কি কাপোৰ কিনিম বুলি ভাবিছিলে পইচা যাতে নাই কাপোৰ নিকিনো দক এনে চাই যাম খাবও নোৱাৰোঁ এখন পৰঠাৰ দাম 60 টাকা কিনকে খাম ডাবল এই ৰাজধানী থিয়েটাৰৰো মই ভিডিঅ' কৰিছোঁ এই মচিদিম তোমাৰ সেন্দুৰ বুলি মোৰ ভিডিঅ' ছেকশ্যনত পাই যাব আৰু মন্দিৰৰ ভিতৰলৈ যাওঁ এয়া দুৰ্গা মন্দিৰৰ ভিতৰলৈ আহি গ'লোঁ মানে দুৰ্গা মণ্ডপত দেখুৱাব নোৱাৰিম কাৰণ মানুহে তথাপি চেষ্টা কৰি যাম এই ডাঙৰ যে কলৰ টুকুৰাবোৰ দেখিছে ইয়াত মহ বলি দিয়ে মানে মুই আৰু নেক্সট এই সৰুবিলাকত পঠা ছাগলী এনেকৈ বলি দিয়ে আৰু বেলচৰ দেৱালয়লৈ আহিলে মোৰ এই পুখুৰীটো চাওক কি আছে ইয়াত এটা বম ডাঙৰ কাছ দেখিছিলোঁ আগৰবাৰ আহোঁতে এইবাৰ কিন্তু কাছটো দেখা নাই ক'ত বা গ'ল কাছটো আপোনালোকক দেখাম বুলি ভাবিছিলোঁ কাছটো দেখাই নাই দেখোন ইয়াত যিহেতুকে মূৰ্তি পূজা কৰা নহয় এই মূল মণ্ডপৰ কিছু স্ক্ৰীনশ্বট মাৰি আপোনালোকক দেখুৱাই দিছোঁ মানুহৰ ভিৰৰ কাৰণে তাৰমানে যাব উপায় নাই সেই গতিকে স্ক্ৰীনশ্বট মাৰিব লাগিছে দেৱালৰ কিছুমান ইতিহাস কিবা বুলি লেখাই আছে সেইখিনি অলপ দেখুৱাই লওঁ আপোনালোকক বহুত বছৰৰ পৰা আহিম বুলি আহিব পৰা নাছিলোঁ ফাইনেলি আজি আহি গ'লোঁ আপোনালোকৰ জোৰত আহি গ'লোঁ মই আপোনালোকক দেখাম বুলি বহুত বছৰৰ পৰা মানে সৰুৰ পৰা আহিম বুলি ভাবিছিলোঁ কিন্তু আহিব পৰা নাছিলোঁ আজি ফাইনেলি আহি গ'লোঁ আপোনালোকৰ লগতো এই দাবিলাক ধাৰা আছে ইয়াত কলিকতা দা হয় এইবিলাক ভিডিঅ'টো কেনে পালে আপোনালোকে দিগদাৰ কৈছোঁ কমেণ্ট কৰি জনাওক এই মহিবোৰ যি দেখিছে এই মহবোৰ হয়তো বলি দিব এই দাবিলাক চাগে এই বলিকেইটা দা কিমান দা আছে হিচাপ নাই দা ধাৰাই আছে কিমান বলি হয় ইয়াত কোনো সীমা নাই গতিকে বহুত দা ধাৰাই আছে এই মহবিলাক চাওক এই মহবিলাক হয়তো কিছু টাইম পাছত বলি দিব আৰু কিবা এটা বেয়া লাগিলে মোৰ হয়তো আপোনালোকক বলিকটাৰ ভিডিঅ'টো দিব নোৱাৰিম কাৰণ জানেইতো মোৰ কথা গতিকে মহবিলাক চালোঁ গোটেই ভিডিঅ'টো চাই কেনে পালে আপোনালোকে ক'ব মইতো চালোঁৱেই লাইভে চালোঁ আপোনালোকে হয়তো আহি পেলাই চাইছে তথাপিও মোৰ ভিডিঅ'টো চাব দিয়ক আৰু বাহিৰত দেখা পালে আমাৰ মণ্টু দাই গান গাই আছে মণ্টু দা এইটো ৱাচিং পাউডাৰ নিৰ্মাজি আছিল এই মনত পৰিছে না আৰু এই ভিডিঅ'টোৰ পৰা মই আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ।